নমস্কাৰ প্ৰিয় দৰ্শক বৰডুমচা লাইভ অসমীয়া তৰফৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। লগতে ভোগালী উৎসৱৰ ভোগালী বিহুৰ সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি আমি উপস্থিত হৈছোঁহি তিনিচুকীয়া জিলাৰ অন্তৰ্গত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰডুমচাৰ এখনি পিছপৰা গাঁও ২ নং কৰিয়াজান গাঁৱত। এই ২ নং কৰিয়াজানত উপস্থিত হোৱা বিশেষ আমাৰ তাৎপৰ্য আছে। এই গাঁৱত প্ৰত্যেক বছৰে দিব্যজ্যোতি যুৱ সংঘৰ তত্বাৱধানত তথা এই গাঁৱৰ সকলো ৰাইজৰ সহযোগত ভোগালী উৎসৱ পালন কৰা হয়। ইয়াত তেওঁলোকে বিভিন্ন কাৰ্যসূচীৰে খেলা ধূলাৰ পৰা আৰম্ভ কৰি বিভিন্ন আহাৰ ভোজন লগতে সেৱা লোৱা পৰ্ব আদি বিভিন্ন কাৰ্যসূচীৰে তেওঁলোকে নিজৰ এই ব্যতিক্ৰমী সমিল মিলেৰে সাংস্কৃতিক সমন্বয় বৰ্তাই থ'বলৈ তেওঁলোকে আয়োজন কৰে। আৰু আমি ইয়াত উপস্থিত হৈছোঁহি। এই পৰিৱেশসমূহ আমি আপোনাৰ ভিতৰত দেখুৱাম। ভোগালী বিহুৰ উৎসৱৰ গোটেই অসমত চলি থকা সময়তে আমি উপস্থিত হৈছোঁ বৰডুমচাৰ কৰিয়াজান গাঁৱত। ইয়াতো দিব্যজ্যোতি যুৱ সংঘৰ লগতে স্থানীয় ৰাইজৰ সহযোগত ভোগালী বিহুৰ উৎসৱ আয়োজন কৰা হৈছে। আৰু ইয়াত আমাৰ মাজতে ভোগালী উৎসৱৰ আয়োজক সমিতিৰ বিষয়ববীয়াসকল আছে। আমি তেওঁলোকৰ লগত কিছু এই আয়োজনৰ বিষয়ে কথা পাতিম। আৰু এতিয়া তেওঁলোকৰ সেৱা লোৱা পৰ্ব চলি আছে। আমি সেই বিষয়ববীয়াসকলৰ লগত এই সেৱা লোৱা পৰ্ব বা আৰু এই আয়োজনৰ বিষয়ে কিছু কথা আমি জানিব বিচাৰিম। পৰা সমূহ কৰিয়াজানবাসী ৰাইজ আৰু সমূহ অসমবাসীক ভোগালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি বিগত বছৰৰ দৰে আমি প্ৰতি বছৰে এনেধৰণে আমি ভোগালী উৎসৱ পালন কৰোঁ। যেতিয়া আমি সময়ছোৱা ৰাইজে কৰিয়াজান দিব্যজ্যোতি যুৱ সংঘৰ লগতে কৰিয়াজান ৰাইজ মিলি একত্ৰিত হৈ আমি এনেকৈ মেজি ঘৰ সাজি বা ভেলাঘৰ সাজি আমি আনন্দ মনেৰে আমি ভোগালী উৎসৱ পালন কৰোঁ। আমি ইয়াত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হয়। যেনে আমি প্ৰথম পৰ্বৰ পৰা আমি সৰু ল'ৰা ছোৱালীবোৰক খেল ধেমালি আয়োজন কৰা হয়। তাৰপিছতে আমি সমূহ ৰাইজে মিলি এসাঁজ মাছে মঙহেৰে আমি এসাঁজ খোৱাৰ পৰ্ব আৰম্ভ কৰোঁ। তাৰপিছতে ইয়াত আহি সমূহ ৰাইজে মেজিক সেৱা কৰে। তেখেতসকলৰ মনৰ আশা পূৰণ হ'বলৈ তেখেতসকলৰ যিবোৰ দুখ দাই থাকে বা সেইবোৰ মেজিত আহি সেৱা কৰিলে বোলে হয় সিহঁতৰ মনৰ আশা পূৰণ হয়।
বোলে সেই হতে আহি আমাৰ মেজি কাষত সমূহ ৰাইজে আহি আমাৰ সেৱা ধৰি তেখেতসকলৰ মনৰ কামনা পূৰণ হয় বুলি আমি ইয়াত আহি আমাৰ মেজিৰ ওচৰত সেৱা ধৰে। সঁচাকৈ আমাৰ ভোগালী উৎসৱে গোটেই অসম জুৰি যি আনন্দ উৎসৱৰ সৃষ্টি কৰিছে, তাৰ লগতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা অন্তৰ্গত বৰডুমচাৰ কৰিয়াজান গাঁৱতো এই পদক্ষেপ ব্যক্তিগতভাৱে দিব্যজ্যোতি যুৱ সংঘই লৈছে। আমি সঁচাকৈ শলাগ লৈছোঁ। আমাৰ লগত দিব্যজ্যোতি বিষয়ববীয়া আৰু আছে, তেওঁৰ লগতে আমি এই উৎসৱৰ বিষয়ে কিছু কথা জানিম। তেওঁলোকক কেনেকুৱা লাগিছে, তেওঁলোকে প্ৰত্যেক বছৰে এনেকুৱা উৎসৱ পালন কৰি বিদ্যকৰ্মী হিচাপে তেওঁলোকে অঞ্চলটোত এটি সমিল মিলৰ বাৰ্তা দেখুৱাই থৈ আহিছে। আমি তেওঁৰ লগতো কিছু কথা নমস্কাৰ, মই প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ যে আমাৰ ইয়াত অহাৰ কাৰণে। আমি বিগত বৰ্ষৰ দৰে এই বছৰো আমি ভোগালী বিহু পালন কৰিছোঁ। প্ৰত্যেক বছৰে আমি পালন কৰি যাওঁ যাতে আমাৰ মানে গাঁৱৰ মানুহে চবেই সকলোৱে একত্ৰিত হয়, চবেই যাতে লগতে এসাঁজ খাব পাৰে, তাৰ কাৰণে আমি দিব্যজ্যোতি যুৱ সংঘই বিগত বৰ্ষৰ দৰে এইবাৰো আমি প্ৰচেষ্টা হাতত লৈছোঁ। এইবাৰ যিহেতু আমাৰ ঠাণ্ডাটো অলপ বেছি, সেইকাৰণে আমি এই বৰফৰ ইগলু সাজিছোঁ। আমি নিজৰ গাঁৱৰ আমাৰ নিজৰ কৰিয়াজানবাসী ৰাইজৰ সহযোগত আমি নিজেই এইটো ইগলুটো সাজি ওলাইছোঁ। তাৰপিছত আমি ৰাইজৰ যথেষ্ট সহায় সহযোগিতা পাইছোঁ। আমি নিজৰ সংস্কৃতি আমি নিজে বজাই ৰাখিব লাগিব। সেইটো কাৰণে আমি যিমান পাৰোঁ সিমানটো চেষ্টা কৰিছোঁ। সেইসকলে যিবিলাক মনৰ বাঞ্ছা আশা কৰিছে, আশা কৰি আহি হয় ইয়াতে যোনে যেনেকৈ হয় কোনে ইয়াত সেইসকলে যেনেকৈ নিয়ম নীতি অনুসৰি পুৰুষসকলে দেখুৱাই থৈ যায়, কোনোবা হাঁহ, কোনোবা নাৰিকল, কোনোবা যেনেকৈ দি দিছে সেইখিনি দিয়াৰ প্ৰভাৱৰ কামটো সফল হয় জানো গৃহস্থী সংসাৰখন আৰু নিজৰ যি মনৰ বাঞ্ছা পূৰ্ণ হকে যি কৰ্ম কৰিছে সেইখিনি সুচাৰুৰূপে যেনে প্ৰভু ভগৱন্তই দি মেলি সেৱকীসকলক যেনে কৃপা কৰি কুশল মলে ৰাখিবলৈ ভাল। কৃষ্ণ জয় হৰি বোলা, জয় ৰাম বোলা।